Hello viewers, আজি আমাৰ অনুষ্ঠান আছে মঙলদৈত বিষ্ণু আৰু অংকিতা দাস। সকলো আমি তাত লগ পাওঁ। বাই বাই, চাই থাকিব সকলো ভিডিঅ'টো। এই বিষ্ণুৱে আমাক কুৰকুৰে খুৱাইছে, বেলেগ নোখুৱাই কুৰকুৰে দেই। কি কৈছে বেলেগ একো নাখাবি কিন্তু দেই, অলপ কুৰকুৰে দিছে কুৰকুৰে, হয়নে? এম অংকিতা দাস আমাৰ ছিংগাৰ, তাৰ লগত মোৰ আজি ছেকেণ্ড শ্ব'। ভাল লাগিছে কুৰকুৰে দেই, মজা লাগিছে। বিষ্ণুৰ লগত চাহ খাই আছোঁ কলিয়াবৰত। যাবলৈ অলপ সময় লাগিব কাৰণে বতৰো বেয়া। বিষ্ণু নিজে গাড়ী চলাই গৈছে, গাড়ী চলাই যোৱাটো তাত সেই তাত পাৰফৰ্ম কৰিব কষ্ট পাম দেই। একো নাই একদম টাইমত তেতিয়া ভাল মই আছোঁ বাৰু। এখন আছে দেই বন্ধু আছোঁ মই নেজানিলেও আজিকালি আপোনাৰ পেডেলত মাৰি চলাই আজি পেডেলত মাৰিব লাগে ঠিকেই। চাহ খালোঁ দেখা তুমি কওক দেখে লগ পাওঁ আকৌ নেক্সট ভিডিঅ'। এইটো হেল্ল', বৰ্তমান আমি মঙলদৈ পালোঁ। আমি অনুষ্ঠানৰ কাৰণে আমি আৰু বিষ্ণু এণ্ট্ৰি মাৰিছোঁ এতিয়া এণ্ট্ৰি মাৰিছে আৰু এখন ৰেষ্ট লৈ লওঁ, অকণ ফ্ৰেছ হৈ খাই মেলি পেলাই আমি অনুষ্ঠানত লগ পাওঁ।
প্ৰগ্ৰেম চেছ কৰি আমি সকলো ঘৰলৈ ওলাই দিলোঁ। মানে বহুত দূৰ যাব লাগিব। আকৌ এখন আজি অনুষ্ঠান আছে, টোপনি ওলাইছে, ভাগৰ ওলাইছে। আজি ব্লগটো বনোৱা নহ'ল ভালকৈ। এইবাৰতে সমাপ্ত কৰোঁ। গুড বাই, আকৌ লগ পাম।